নমস্কাৰ, মই ধীৰাজ জ্যোতিয়ে আজি আন এটা নতুন ভিডিঅ' লৈ আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আহকচোন আমি ভিডিঅ'টো চাওঁ। ভিডিঅ'টোত আপোনালোকে দেখা পাব ছাগলীৰ চকু বন্ধ হোৱা আৰু চকু ৰঙা পৰা আৰু পানী ওলোৱা। এইটো একেবাৰে সাধাৰণ বেমাৰ। এতিয়া যিহেতু শুকান বতৰ, এনেকুৱা বেমাৰবোৰ এনেকুৱা বতৰত প্ৰায় হৈয়ে থাকে ছাগলীবোৰৰ। এই দ্ৰৱটো আপোনালোকে ছাগলীজনীক দিনে দুবাৰকৈ 1 টোপালকৈ দি দিব। এই দ্ৰৱটো 2-3 দিন দিলে আপোনাৰ ছাগলীজনীৰ চকুটো আগৰ অৱস্থালৈ ঘূৰি আহে। এনেকৈ আপোনালোকে ছাগলীজনীৰ চকুটো দ্ৰৱটো দি এনেকৈ ধৰি ৰাখিব, যাতে দ্ৰৱটো ভিতৰৰ ফালে সোমাই যায়।